নমস্কাৰ, মই অৰ্চনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া ধুনীয়া চাদৰ মেখেলা কেইযোৰমান দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বহুত ধুনীয়া, যিসকলে এনেকুৱা ধৰণৰ চাদৰ মেখেলা আনিবলৈ ৰিকুৱেষ্ট কৰিছিল তেখেতসকলৰ কাৰণে লৈ অহা হৈছে। যিহেতুকে কাপোৰ ওলালে এযোৰ বা দুইযোৰ ওলাই কিন্তু সকলোকে দিব নোৱাৰোঁ, পিছত বিচাৰে। সেয়ে মই এতিয়া নেক্সট এইযোৰ লৈ আহিছোঁ। যদি এনেকুৱা ডিজাইনত আপোনালোকে ছেম দুইযোৰ পাব। যদি আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰে, অৰ্ডাৰ নম্বৰটো দিয়া আছে, অৰ্ডাৰ কৰিব। বহুত বেছি দাম নহয়, কম দামৰ ভিতৰতে পাব। আপোনালোকে হোৱাটছআপ কৰিব, হোৱাটছআপ কৰিলে মই দামটো কৈ দিম। নেক্সট দেখুৱাই আছোঁ আন এযোৰ, খুব ধুনীয়া হয় এইযোৰো বহুত বেছি কম দামৰ হয়। কাপোৰযোৰ হিচাপত আপোনাৰ দামটো কমতে পাব। যদি আপোনালোকৰ এই কাপোৰযোৰৰ মন পচন্দৰ ভিতৰত পৰিছে, অৰ্ডাৰ কৰিব। বহুত বেছি ধুনীয়া হয় আৰু ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে দূৰৰ হয়, মোৰ ঘৰ মানে গুৱাহাটী শিলপুখুৰী গান্ধীবস্তি চানমাৰী গুৱাহাটী ক্লাব, কেছ অন ডেলিভাৰী পাব। আৰু যদি দূৰৰ হয় অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব। মই কাপোৰবিলাক DTDC কুৰিয়াৰ কৰি পঠাওঁ, নাইবা পোষ্ট অফিচৰ দ্বাৰা পঠোৱা হয়। তেনেকৈ আপোনালোকে পোষ্ট অফিচত পঠালে বেছি দিন নালাগে, 4-5 দিনৰ ভিতৰতে পাই যাব। যদি ভাল লাগিছে অৰ্ডাৰ কৰিব পাৰে। এনেকৈ মই যিযোৰ দেখুৱাইছোঁ সেইযোৰ বহুত বেছি ধুনীয়া হয়। কণ্ট্ৰাষ্ট ডিজাইনত বনোৱা হৈছে। কমলত আঁচলটোত ৰঙা বৈ দিয়া হৈছে আৰু আঁচলটোত কমলা বৈ দিয়া হৈছে, গাটোত ৰঙা বৈ দিয়া হৈছে। বগা, নীলা আৰু কলপেটীয়াৰে বুটাখিনি দিয়া আছে। বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰাও। নেক্সট দেখুৱাইছোঁ এইখন মেখেলা। যদি আপোনালোকে এই কাপোৰযোৰা ল'ম বুলি ভাবিছে ল'ব পাৰিব, বহুত বেছি ধুনীয়া। আপোনালোকে ছেম কালাৰত এনেকৈ এযোৰে পাব, এযোৰে আছে এইযোৰ ডিজাইনত। নেক্সট দেখুৱাইছোঁ আন এযোৰ খুব ধুনীয়া হয়। এইযোৰ একেবাৰে কম কালাৰৰ, গাটো বহুত বেছি ধুনীয়া, কণ্ট্ৰাষ্ট ডিজাইনত। আঁচলটোত বৈ দিয়া হৈছে ৰঙা আৰু গাটোত বৈ দিয়া হৈছে খুব ধুনীয়া এটা বেঙুনীয়া কালাৰ। বহুত ধুনীয়া কালাৰ আহিছে আৰু কালাৰটো বহুত বেছি ধুনীয়া। এই কাপোৰযোৰ পিন্ধিও আপোনালোকে খুব ভাল পাব, কিয়নো পিন্ধি ভাল লাগে। মই এযোৰ ৰাখিছোঁ নিজৰ কাৰণে, বহুত বেছি ধুনীয়া হয়। নেক্সট দেখুৱাইছোঁ এইখন মেখেলাখনো বহুত বেছি ধুনীয়া হয়। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। নেক্সট দেখুৱাইছোঁ এইযোৰ গুলপীয়া কালাৰৰ। এইযোৰ চাদৰ মেখেলা বহুত বেছি কোমল আছে, আপোনালোকে গৰমত পিন্ধি ভাল পাব। খুব ধুনীয়াকৈ বুটাখিনি দিয়া আছে সেউজীয়া আৰু ৰঙাৰে, বহুত বেছি মৰম লগা হয়। এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে 4-5 যোৰ পাব। খুব ধুনীয়াকৈ বুটাকেইটা দিয়া আছে আৰু গাটো খুব ধুনীয়াকৈ ঘন ঘনকৈ দিয়া আছে। যদি আপোনালোকে এই কাপোৰযোৰা ল'ম বুলি ভাবিছে অৰ্ডাৰ কৰিব পাৰিব। আৰু ৰাখি থোৱা নহয়, যেতিয়া পে'মেণ্ট কৰাৰ পিছত বুকিং হয়, কিয়নো ৰাখি থ'বলৈ অলপ অসুবিধা হয়। নেক্সট দেখুৱাইছোঁ এইখন মেখেলাখনো বহুত বেছি ধুনীয়া হয়। আৰু যদি আপোনালোকে মোৰ ঘৰত আহি ল'ব বিচাৰে, মোৰ ঘৰত আহিব পাৰিব। মোৰ ঘৰ গান্ধীবস্তিত হয়, শিলপুখুৰীৰ ওচৰতে। খুব ধুনীয়াকৈ মেখেলাখন দেখুৱাই দিলোঁ। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' এটা লৈ আহিম। আজিলৈ বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।